মই আহি আছোঁ একদম অলপ আহিয়ে ব্ৰেক মাৰিছোঁ এডাল খাপ আকৌ অলপ আহিছোঁ মানে প্ৰায় দুডাল খাপ একেলগে পাইছোঁ মই ওলাই আহিছিলোঁ জাষ্ট অলপ মাইণ্ডটো ফ্ৰেছ কৰিম বুলি অলপ মানে টাউনৰ পৰা ওলাই গৈছিলোঁ কিন্তু আহি মানে একদম এই ৰাস্তাত চবৰে মানে দুডাল খাপ পাইছোঁ একেলগে কিন্তু আমি জানো এনেকৈ ৰৈ থকা মানুহ হয় নহয় আমি আহি পাইলোঁ আমাৰ গন্তব্যস্থান মানে আমি সদায় য'ত আহোঁ এয়া দেখিছেনে কি পৰিলেহি মোৰ হাতত গতিকে এতিয়া খোৱাৰহে কথা আৰু তাকে দেখি একদম ইয়াৰ দেখিছে নাই হাঁহিত ৰ'বই নোৱাৰা হৈ গৈছে আৰু যি নহওক ময়ো খাই লওঁ পেট পূজাটো মেইন নহয় জানো আৰু পেট পূজা কৰি আহি আমি আহিলোঁ হাঁহৰ মাংস ল'বলৈ বুলি কিন্তু তাৰ সন্মুখত কি এইবোৰ মানে ছোৱালীৰ নিচিনা চুলি ষ্টাইল কৰে বাৰু যি নহওক এতিয়া ধুনীয়াকৈ হাঁহৰ মাংসটো ল'ম আৰু তাৰ পৰা আহিলোঁ আমি ৰোলিং পিনত মানে কিবা কিবি এইবোৰ খাবলৈ ঠাণ্ডা কৰি লওঁ মানে গাটো যিহেতু ৰাতি হাঁহৰ মাংস খাম নহয় জানো তাৰপিছতে পূৰা স্পীড একদম মই খাই ল'লোঁ খাই লোৱাৰ পিছতে আহি ঘৰ পাই ধুনীয়াকৈ এটা ভিডিঅ' শ্বুটিঙৰ কাৰণে আমাৰ এই মেকআপ আৰ্টিষ্টে মেকআপ কৰি আছে নিজৰ মুখত নিজে গতিকে ভিডিঅ'টো চাব কাইলৈ আহি আছে ধন্যবাদেৰে জয় অসম বাই বাই